আজি মই বনাবলৈ লৈছোঁ ভোট জলকীয়াৰ আচাৰ। ভোট জলকীয়াৰ আচাৰ বিভিন্ন ধৰণে বনাব পাৰি। আমাৰ সকলোৰে প্ৰিয় আৰু অসমৰ খুব পপুলাৰ ৰেচিপি ভোট জলকীয়াৰ আচাৰ। ৰেচিপি বুলিবলৈ একোৱেই নাই, কিন্তু আমাৰ খাই খুব ভাল লাগে কাৰণে আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। যদি আমাৰ ভিডিঅ'টো চাই ভাল লাগে তেনেহ'লে লাইক কৰিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব নিশ্চয় কৰিব আৰু লগতে বেল আইকনটো দবাই দিব। তেতিয়া আমি যদি নতুন ৰেচিপি আপলোড কৰোঁ আপোনালোকে গম পাই থাকিব। আহকচোন বনোৱা আৰম্ভ কৰোঁ। এই ভোট জলকীয়াৰ আচাৰটো বনাবলৈ আমাক লাগিব ভোট জলকীয়া 200 গ্ৰাম 300 গ্ৰাম আপুনি যেনেকৈ ল'ব আৰু লাগিব সোৱাদ অনুসৰি নিমখ আৰু চাহ খোৱাৰ কাপটোৰে 1 কাপ মিঠাতেল। ইয়াত আমি একো মছলা ব্যৱহাৰ নকৰোঁ যাতে ভোট জলকীয়াৰ যিটো ধুনীয়া গোন্ধ আছে সেইটো মছলাৰ গোন্ধটোৱে কাটি নিদিয়ে। প্ৰথমতে জলকীয়াখিনি ভালদৰে ধুই শুকুৱাই ল'ব আৰু তাৰপিছত আপুনি সৰু সৰুকৈ কাটি পেলাব। কাটিবৰ সময়ত সাৱধান হ'ব আৰু পাৰে যদি যিখন শাক কটা কেঁচি কিনিবলৈ পায় সেই কেঁচিখনেৰে কাটিব, নহ'লে চপিং বৰ্ডত ৰাখি আপুনি চুৰি কটাৰী এখনেৰে কাটিব আৰু পাৰে যদি গ্লাভছ এযোৰো পিন্ধি ল'ব পাৰে। এয়া চাওক টুকুৰ টুকুৰকৈ আমি কাটি ল'লোঁ। এতিয়া জলকীয়াখিনি অকণমান ৰ'দত দি দিম। 2 ঘণ্টামানৰ কাৰণে ৰ'দত দিলেই হ'ব। বেছি সময় ৰ'দত দিব নালাগে, কাৰণ বেছি ৰ'দত দি দিলে শুকাই যাব বেছিকৈ আৰু টান টান হৈ যাব। জলকীয়াখিনিত সোৱাদ অনুসৰি নিমখ মিহলি কৰি আপুনি ৰ'দত অলপমান শুকাবলৈ দিব। ৰ'দত বেছি দেৰি শুকুৱাব নালাগে। মুঠতে জলকীয়াখিনিত যিখিনি এক্সট্ৰা পানী আছে সেইখিনি শুকাবলৈহে আপুনি ৰ'দত দিব। জলকীয়াখিনি বেছিকৈ শুকানকৈ শুকুৱাই নেপেলাব। যদি এক্সট্ৰা পানী থাকি যায় তেতিয়া আচাৰখিনি সোনকালে গেলি যায়। এয়া চাওক জলকীয়াখিনি। জলকীয়া কাটাৰ পিছত আপুনি হাতখন ভালকৈ ধুব, কিন্তু কেতিয়াবা এনেকুৱা হয় যে খুব ভালকৈ হাত ধোৱাৰ পিছতো হাতত জলকীয়াৰ জ্বলা অলপ থাকি যায় আৰু তাৰপিছত আমি ভুলতে চকুকেইটা খজুৱাই দিওঁ আৰু চকুত জ্বলা লাগি যায়। তেতিয়া আপুনি একো কৰিব নালাগে, মাত্ৰ কেঁচা গাখীৰ কেইটোপালমান চকুত দি দিব, লগে লগে জলকীয়াৰ জালটো কাটি যায়। ইয়াৰ পিছত আপুনি আৰু একো কৰিব নালাগে। একেবাৰে শুকান চিচাৰ বটল এটা ল'ব, তাত জলকীয়াখিনি ভৰাই পেলাব। এয়া চাওক। তাৰপিছত আপুনি মিঠাতেল একেবাৰে জলকীয়াখিনি ডুব যোৱালৈকে দি দিব। মিঠাতেলখিনি মই কেঁচাই ব্যৱহাৰ কৰিছোঁ। জলকীয়াৰ আচাৰত কেঁচা মিঠাতেলৰ গোন্ধটো বৰ ভাল লাগে। এয়া আমাৰ জলকীয়াৰ আচাৰ তৈয়াৰ হৈ গ'ল। এতিয়া মাজে মাজে আপুনি বটলটো ৰ'দত দি থাকিব আৰু জলকীয়া উলিয়াবলৈ আপুনি শুকান চামুচে ব্যৱহাৰ কৰিব। মাজে মাজে ৰ'দত শুকুৱাই থাকিলে আচাৰখিনি আপুনি আৰামছে 3-4 মাহলৈ খাই থাকিব পাৰিব। অলপ দিনৰ পিছত জলকীয়াখিনিৰ পৰা জ্বলাটো তেললৈ গুচি যাব। তেলৰ ৰংটো সলনি হৈ ৰঙচুৱা হৈ পৰিব আৰু জলকীয়াৰ ৰংটো অকণমান মৰহি যাব।